আর এতিয়া আজি ডিস্ট্রিবিউশন হয়ে আছে দুটা স্ট্রং রুম পরা, তাতে আমার সিএপি আর এসএপি আসাম পুলিশ ভালকে ডিউটি কৰি আছে। এতিয়ালৈকে আমাৰ ইলেকশ্যন টু ইনসিডেন্ট ফ্ৰী হৈছে আৰু কালি ক্ষেত্ৰত আমাৰ 4,000 সিএপি আৰু এসএপি ডিপ্লয়েড আছে। আমি আশা কৰি আছো আৰু আমাৰ তেনেকুৱাই অ্যারেঞ্জমেন্ট আছে কি একদম পিসফুল যাব। আৰু আপনার মাধ্যম পৰা মোর হেতু অনুরোধ আছে, ইসিআইবি হেতু খুব এমফাসাইজ কৰি আছে, যিমান ম্যাক্সিমাম মতদান হব হেতুই ভাল হব। আমার তেনেকুৱাই চেষ্টা আছে, তেনেকুৱাই আমি কাম কৰি আছো। এইটো আমাৰ এজ পাৰ ইচিআই গাইডলাইন 72 আৱাৰ্ছ আগত বৰ্ডাৰ সিলিং হৈছে। এইটো কালিৰ পৰা সিলিংটো আৰম্ভ হৈছে আৰু আমাৰ ইণ্টাৰ ষ্টেট আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ বিলাকত ভালকে চেকিং কৰি আছো। 24/7 নাকা পাৰ্টি আছে আৰু এতিয়া সাইলেন্স পিৰিয়ড চলি আছে। এই কাৰণত কোনো বাহিৰত পৰা মানুহ ইয়াতে সোমাব না পাৰিব। এই কাৰণত আমাৰ কালি ৰাতি বি ভালকে পেট্ৰলিং হৈছে আৰু আপুনি চাই আছেন সকলো এভৰিৱেৰ দেৰ ইজ আ লট অফ ফোর্স। আমার টোটাল এই অ্যারেঞ্জমেন্টত 4,000 ফোর্সটো আছে। তাতে আমার আসাম পুলিশ, সেন্ট্রাল আর্ম পুলিশ ফোর্সেস, তাতে আমার সিআরপিএফ, বিএসএফ আৰু কেৰালা পুলিশ, ঝাৰখণ্ড পুলিশ আছে। তেওঁ বিভিন্ন ডিউটি বিলাকত আছে, সেক্টর জোনৰ লগত আছে, পোলিং ষ্টেচনত আছে। তেনেকুৱা অ্যারেঞ্জমেন্ট হৈছে। টোটাল 4,000 ফোর্সটো আমি পাইছো, সেইটো অ্যারেঞ্জমেন্ট কৰিছো। ইয়াতে কেইটামান 33 CAPF কোম্পানী আছে, সেইটো এক্সট্ৰাকে আমি পাইছো ডিষ্ট্ৰিক্টত।